এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ গুৱাহাটীৰ ঘোঁৰামাৰাত আৰক্ষী অধীক্ষক নন্দিতা কাকতীয়াক অভিযান চলাইছিল আৰু অভিযানৰ সময়তে অসৎ কাৰ্যত লিপ্ত থকাৰ বাবে 4গৰাকীকৈ যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ কেইবাটাও প্ৰান্তত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল আৰু একাংশ স্থানীয় লোকে অভিযোগ দিলাৰ অভিযোগৰ পিছতে আৰক্ষীৰ অভিযান চলিছিলে। এই অভিযানৰ সময়তে অবৈধভাৱে ৰখা 10টা ৰেফ্ৰিজাৰেটৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। এই দৃশ্য আমি এক্সক্লুজিভ দৃশ্য আপোনালোকক দেখুৱাই আছো। নাৰী দেহ ব্যৱসায়ী চক্ৰ সক্ৰিয় হৈ আছিলে ঘোঁৰামাৰাৰ কেইবাটাও প্ৰান্তত আৰু স্থানীয় লোকে দিয়া অভিযোগৰ ভিত্তিতে মহানগৰ আৰক্ষী অভিযান চলালে আৰু অভিযানৰ সময়তে চক্ৰটো উৎখাত কৰা হয়। অভিযানৰ সময়ত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে আৰু দেহ ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ বাবে 4গৰাকীকৈ যুৱতীক গ্ৰেপ্তাৰ কৰিছে। বাসগৃহটোতে দীৰ্ঘদিন ধৰি নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। আমি খবৰ পাইছিলোঁ কি আজি ইয়াত কিবা ব্ৰথেল এনেকুৱা চলাই আছে মুছলিম মানুহ এগৰাকীয়ে। খবৰটো পাই ইমিডিয়েটলি আমি আহিলোঁ আৰু কিছুমান আমাৰে মানুহ কিছুমান কাষ্টমাৰ বনাই তেনেকৈ পঠালোঁ। আহি গৈ দেখিলোঁ তেওঁলোকে 4জনী মানুহ আমি দেখিছোঁ পালোঁ জেগাতে আৰু কিছুমান কণ্ডমৰ পেকেট চেকেটো পোৱা গৈছে, পইচা পোৱা গৈছে আজি। আৰু তাৰ লগতে ঘৰত 5টা-6টা ডাঙৰ ডাঙৰ ফ্ৰিজ পোৱা গৈছে যাৰ কোনো কাগজ পত্ৰ নাই আৰু ফ্ৰিজখিনি প্ৰায় নতুন নিচিনাই দেখা গৈছে। মালিকো এতিয়ালৈকে ওলোৱা নাই আৰু কোনো কাগজ পত্ৰ খুজোঁতেও একো কাগজ পত্ৰ পোৱা নাই। এতিয়া ফ্ৰিজখিনি সেইকাৰণে থানালৈ লৈ যোৱা গৈছে। এইটো ভেটাপাৰা 4আলি হয়। আমি খবৰ পাইছিলোঁ কি আজি ইয়াত কিবা ব্ৰথেল এনেকুৱা চলাই আছে মুছলিম মানুহ এগৰাকীয়ে। খবৰটো পাই ইমিডিয়েটলি আমি আহিলোঁ আৰু কিছুমান এই মুহূৰ্তত